পালনাম উদযাপন সমিতিৰ সভাপতি মান্যবৰ জগদীশ বাবজনাই এয়া পালনামৰ প্ৰথম কাৰ্যসূচী আৰম্ভ কৰাৰ বাবে তেওঁ আগবাঢ়িছেহি। তেওঁ জাতি ধৰ্ম নিৰ্বিশেষে সকলো জীৱৰে মংগল হওক শুভ হওক এই শুভকামনাৰে তেওঁ এয়া পালনামৰ উদ্বোধনী কাৰ্যসূচী আৰম্ভ কৰাৰ বাবে আগবাঢ়িছে। এই ভকত বাপ বান্ধৱ সমষ্টৰ মাজত কেৱল হৰি কথা, কৃষ্ণ কথা, কৃষ্ণময়। গোৱালপাৰা শাস্ত্ৰীনগৰ নাম প্ৰাংগণত মই উপস্থিত, কিন্তু এই পালনামত মই এক বিশেষ কাৰ্যসূচী দেখিবলৈ পাইছোঁহি। সেয়া হ'ল এওঁলোকে ভকত বাপ বান্ধৱ সমষ্টই আজৰি সময়ত এওঁলোকে গুৰুজনাৰ একশৰণ নাম ধৰ্মত প্ৰচাৰৰ হেতুকে আতৈসকলে যি যেনেকুৱা অৱদান আগবঢ়াইছিল ফকৰা যোজনা, এওঁলোকে এই বাপসকলে এই ফকৰা যোজনা আলোচনা কৰি আছে। গতিকে এই ফকৰা যোজনা সম্বন্ধে কিছু কথা জনাৰ বাবে এওঁলোকৰ মাজত মই উপস্থিত। যে ভক্তি আৰু ভক্তি কৰি ভক্তি শকত ঘৰত ডিমাৰ ভিতৰে চানা নমৰে ব্ৰহ্মাই নাপায়। এনেকুৱা এক আধ্যাত্মিক তাত্ত্বিক ফকৰা উত্তৰ বিচাৰি এয়া শিশুটি নামতি দলৰ নামতি হয়। এওঁলোকেও কিবা আলোচনা কৰি আছে। মানে কিনো আলোচনা কৰি আছে? এওঁলোকেও নামৰ ফকৰা আলোচনা কৰি আছে। আলোচনাটো হ'ল একেদৰে এই বাপসকলেও এনেকুৱাকৈ ফকৰা যোজনাই আলোচনা কৰাৰ আমি দেখিবলৈ পাইছোঁহি। এওঁ আলোচনা কৰিছে আলহীক নেদিবা ঠাই সাধু ভকতক কিয় হ'লে কিলাই তেতিয়াই বোলে কৃষ্ণ ভকতক হাতে হাতে পায়। ইয়াৰ অৰ্থনো কি, ইয়াৰ গুৰুত্বনো কি, তেতিয়া জনাৰ বাবে এওঁলোকৰ মাজে মাজে মই সোমাই পৰিছিলোঁ। তেতিয়াহ'লে ব'লক পালনামৰ উদ্দেশ্যে এই ভকত বাপ বান্ধৱসকলক এওঁলোকৰ ঘৰত থকা খোৱা শোৱাৰ ইত্যাদি ইত্যাদি ব্যৱস্থা কৰিছে। এই ভকতসকলৰ মাজতো একশৰণ নাম ধৰ্মৰ এয়া ফকৰা আলোচনা কৰি আছেহি। গতিকে অলপ অকণমান কাণ পাতি শুনো, নহয় জানো? অ' বাপ কওকচোন, কওক। তাৰমানে বাপ নাৰায়ণ দাস ঠাকুৰ এটাই এভাগি ফকৰা যোজনা লিখিছিল। হয় হয় হয়। যে ভক্তি আৰু ভক্তি কৰে ভক্তি সকং কং। হয় হয়। নাম নাই গুণ নাই প্ৰসাদ খোৱাৰ জম। তাৰমানে বাপ কওকচোন বাপ। তাৰমানে বাপ নামত যাই ঠিকে, হয়, কিন্তু ভক্তিত নাই। আচল ধান্দাটো হৈছে ঠগীৰ ফলখিনি খোৱাৰ বা প্ৰসাদখিনি খোৱাৰ। সুন্দৰ মেইন আৰু হয় হয়। কি 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 আধ্যাত্মিকতা, কি ভাৱৰ্থ লুকাই আছে। এই ভাৱৰ্থ বা যি আধ্যাত্মিকতা এইখিনি প্ৰকাশ কৰিলে উদীয়মান যুৱক বা উদীয়মান যিখিনি আমাৰ মানে শিল্পী সমাজে হওক বা অসমীয়া সমাজে হওক বা গুৰুজনাৰ যিখিনি আধ্যাত্মিকতা এই বস্তুখিনি বুজাত সহজ হ'বই, নহয় জানো? গতিকে আপোনালোক সবই মানে যিখিনি ফকৰা নাৰায়ণ দাস ঠাকুৰ এটাই হওক বা আতৈসকলেৰে হওক, নহয় জানো, এই ফকৰাখিনি আপোনালোকে প্ৰচাৰ কৰিব লাগে বা প্ৰচাৰ কৰিলে একশৰণ নাম ধৰ্মৰ কিছু আগবাঢ়ি যাব বুলি ক'ব পাৰে। গতিকে আপোনাৰ সবক সেৱা ধৰিছোঁ, ধন্যবাদ। কেৱল কৃষ্ণময় হৰিময় এয়া কাৰ্যালয় হয়। ইয়াতো কেৱল কৃষ্ণ কথা ফকৰা যোজনাৰ জৰিয়তে এওঁলোকে আলোচনা কৰিছে কৃষ্ণ কথা হৰি কথা। যদি এনেকুৱা গুৰুজনাৰ ফকৰা আছে শুনিব পাৰিলে ভাল পালোঁহেঁতেন, কৃতাৰ্থ হ'লহেঁতেন। অনুগ্ৰহ কৰি কওকচোন। কওক এটা কওক। তেতিয়াহ'লে ময়ো এটা কওক বাপ। বৰলাই তিৰি বেছি ভকত সোধাই পেটৰ ছোৱালী পাছে মাতৃক ধৰয়। ইয়াৰ ভাৱৰ্থটো কি আছিলে ক'ব নেকি? ইয়াৰ শব্দ আমাৰ কমল জ্ঞান এটা বৰলা বুলি কোৱাতে জ্ঞানৰ কথা হৈছে। হয় হয়। আচলতে আমাৰ জ্ঞানবিলাক বিতৰণ কৰিব দিছে ভকতৰ মাজত। হয় হয়। সেইটো লৈ আমাক ইয়াতে কোৱা হৈছে, সেইখিনি কথাই কোৱা হৈছে কৃষ্ণ কৃষ্ণ। গতিকে সেৱা ধৰিছোঁ, ভাল লাগিল। যিহেতু পালনাম চোৱাৰ উদ্দেশ্যে আহিছোঁহি, গতিকে নাম প্ৰাংগণত গৈ কিছু আমন্ত্ৰিত নাম দলৰ
নাম পৰিৱেশন চাওঁ আৰু এই পালনামৰ কিছু দৃশ্যাংশ উপভোগ কৰোঁ। এনেদৰে মহাপালনামৰ মহা অমৃত পান কৰি মোৰ ভিডিঅ'টি সমাপ্ত কৰিবলৈ ওলাইছোঁহি। এতেকে পৰমেশ্বৰ দাসবৈলো চৰণত মোৰ গতি সাধিবে উচিত।